আচ্ছা সাইড হয়ে যাওক অসমবাসী বুলি কয় নহয় ইউটিউবৰ অসমবাসী কাংকান ক'লে হ'ল নাম আমি সুধিম নাম ক'লে কি নাম তোমাৰ মোৰ অনন্ত তাইৰ আচল নামটো আৰু মোক মিচিঙত চবেই জিবুৰি বুলি চিনি পায় মই এমাহ হৈ গ'ল এই বাইদেউবিলাকক নুসুধাকে মই ট্ৰেইনত কালেকশ্যন কৰিলো তুমি লৰা না ছোৱালী কৈ দিয়া ডাইৰেক্ট মোৰ বডিটো লৰা কিন্তু মনটো ডাইৰেক্ট কৈ দিয়া লৰা মানুহ কিয় কম মোৰ মনটো কব লাগিব না মনটো ছোৱালী হয় লৰা হয় লৰা হয় লিংগ আছে না গড়কোট আপোনাৰ গড়কোট মোৰ চিলাপথাৰ লক্ষী আপোনাৰতো মিচিং সমাজৰ পৰা যথেষ্ট ৰেচপেক্ট পাইছিলে ভিডিঅ' কৰিছিলে নাচিছিলে গাইছিলে এইবিলাক নকৰিলেতো তুমি চলি যায় কিয় এনেকে কৰিব লাগে তোমাৰতো বহুত ভাল নাম এটা আছিলে মিচিং সমাজত তুমি তোমাৰতো এতিয়া নামটো বহুত তললৈ গুচি গৈছে কি কৰিম আৰু পুলিচে ধৰিছে নেকি আপোনালোকক পুলিচে ধৰা নাই পাব্লিকে ধৰিছে কি কৰিম বুলি ভাবিছে এইটোকে কৰিবে নে আকৌ আগৰ নিজৰ শিল্পী লাইনলৈ গুচি যাব মই নিজৰ শিল্পী লাইনত গুচি যাম এইটো কৰাটোতো মিচিং ৰাইজে আপোনাক চাপৰ্ট নকৰিব আপুনি যিটো শিল্পীৰ মন এটা আছিলে এইটোতে চাপৰ্ট কৰি আছে হ'ব কি কৰিম এইটো নকৰা এতিয়া কি কৰিম বুলি ভাবিছে এতিয়া কওক এনেকে থাকিম আকৌ কি কৰিম এনে কি শিল্পী হ'ব নে এনেকে আকৌ ষ্টেচনে ঘূৰি ফুৰিব এতিয়া আকৌ অভিনয় কৰিব তোমাৰ ঘৰ ক'ত মোৰ কংচেলিক জনাই কি কৰিব আহিছিলে ইয়াত এনেই আলহী শিকাবলৈ আহিছিলে গোগামুখত আপোনালোকৰ চুলিবিলাক কোনে ফুৰালে চুলিবিলাক কিয় এনেকা হ'ল চুলিবোৰ কিয় এনেকা হ'ল আমালোকৰ এইটো বাইদেউবিলাক আহিছিলে এনেকে এইবিলাক কঙতি পিনি লোকৰ বেলেগৰ ভাষা আমালোকক কাটিছে তুমি কৈছিলা না যে মোক লেংকা কৰি চাম বুলি সিহঁতে বোলে মোক লেংকা কৰি চাই বোলে এতিয়া মই নিউজ লাইভৰ দ্বাৰা কৈছো যিয়ে যোৱা হওঁ ইহঁতে এতিয়া ইহঁতেও লেংকা হওক চাওক ৰাইজে আৰু মোকো চাওক আমি কিমান